নমস্কাৰ, মোৰ নাম ঋতুৰাজ বৰা। আজি মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলোকে দেখুৱাম কেনেদৰে আমি জুম এপ্লিকেশ্যনটো ডাউনলোড কৰি আমি সাইন ইন কৰিব পাৰোঁ। পোনপ্ৰথমে আমি ইয়াৰ সকলোৱে দেখিছে প্লে ষ্ট'ৰ লিখা আছে, প্লে ষ্ট'ৰত এবাৰ ক্লিক কৰিব। সকলোৱে ইয়াত জুম বুলি লিখিব। তাৰপিছত সকলোৱে দেখিছে জুম ক্লাউড মিটিংছ যেতিয়া এপ্লিকেশ্যনটো আমি চাৰ্চ কৰিলোঁ, তাৰপিছত ইয়াত ইনষ্টল বুলি দেখাইছে। সকলোৱে ইনষ্টলত এবাৰ ক্লিক কৰিব। কিছু সময় অপেক্ষা কৰিব, এইটো ইনষ্টল হ'বলৈ দিব। এইটো জুম আপোনাৰ মিটিঙৰ এপ্লিকেশ্যনটো আমাৰ ইনষ্টলিং হৈ আছে। তাৰপিছত সকলোৱে ইয়াত অপেনত এবাৰ ক্লিক কৰিব। জুম এপ্লিকেশ্যনটো আমাৰ এতিয়া অলৰেডি ইনষ্টল হৈ গ'ল। আমি এতিয়া কেনেদৰে এতিয়া সাইন ইন কৰিব লাগে সেই বিষয়ে মই এতিয়া এইকণ আপোনাক দেখুৱাম। প্ৰথমে আমি সাইন ইনত এবাৰ ক্লিক কৰিব লাগিব। তাৰপিছত সকলোৱে ইয়াত দেখিছে সাইন ইন ইমেইল এড্ৰেছ, সকলোৰে ইয়াত ইমেইল এড্ৰেছটো দিব। তাৰপিছত ইয়াত পাছৱৰ্ড, সকলোৱে ইয়াৰ ইমেইল এড্ৰেছৰ ইয়াত পাছৱৰ্ডটো দিব। দিয়াৰ পিছত সকলোৱে ইমেইল এড্ৰেছ আৰু পাছৱৰ্ড ইয়াত টাইপ কৰাৰ পিছত সকলোৱে ইয়াত সাইন ইনত এবাৰ ক্লিক কৰিব। মোৰ এতিয়া অলৰেডি সাইন ইন হৈ গ'ল। এতিয়া আপোনালোকে যিকোনো ধৰণৰ মিটিং আপোনালোকে এটেণ্ড কৰিব পাৰিব। জইন, সকলোৱে ইয়াত জইন দেখিছে। জইনত এবাৰ ক্লিক কৰি পেলাই সকলোৰে মিটিঙৰ এটা ID থাকে, ID আপোনালোকে পাব যেতিয়া মিটিং হ'ব। IDটো আপোনালোকে ইয়াত দিব। তাৰপিছত আপোনালোকে জইনত এবাৰ ক্লিক কৰাৰ পিছত সকলোৱে পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো দি পেলাই আপুনি মিটিংখন এটেণ্ড কৰিব পাৰিব। ইয়াৰ উপৰি আৰু এটা অপশ্যনৰ আপোনালোকে মিটিঙৰ এটেণ্ড কৰিব পাৰে। আপোনালোকে ধৰক এটা লিংক দিয়া থাকে যেতিয়া আপোনালোকৰ মিটিঙৰ, সেই লিংকটোত আপোনালোকে ক্লিক কৰিও আপোনালোকে মিটিং এটেণ্ড কৰিব পাৰে। সকলোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।